Hello friends, welcome back to my channel. আজি আকৌ এটা নতুন জবৰ আপডেট লৈ আপোনালোকৰ সন্মুখত আইছো। সো কোনোবাই যদি নতুনকৈ এই চেনেলত ভিজিট কৰিছে তেতিয়াহলে তলত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰি দিব কাৰণ ইয়াতে আপোনালোকে বিনামূলীয়াকৈ জবৰ ইনফৰমেশন পাই থাকিব আৰু ইয়াতে যেহেতু লকডাউন এতিয়া লাহে লাহে খুলি দিছে ইয়াতে আপোনালোকে এই চেনেলত কন্টিনিউয়াছলি আপোনালোকে জবৰ ইনফৰমেশন পাই থাকিব। সো ব্লগ বেছি দেৰি নকৰি আজি জবৰ আপডেটটো আৰম্ভ কৰো। জবৰ খবৰ ইনষ্টেন্ট লাভ কৰিবৰ বাবে আমাৰ অফিচিয়েল WhatsApp গ্ৰুপ জয়েন হ'ব পাৰে। সেই অফিচিয়েল WhatsApp গ্ৰুপৰ লিংক আমাৰ ডেসক্ৰিপচন বক্সত দিয়া আছে, জাস্ট ক্লিক কৰি সেই গ্ৰুপত জয়েন হ'ব পাৰে আৰু ইনষ্টেন্ট জবৰ খবৰ লাভ কৰিব পাৰে। সো আপোনালোকে নিশ্চয় আজি অনুমান কৰিব পাৰিছে যে আজি কি জবৰ ওপৰত মই আপডেট দিবলৈ গৈ আছো। হয়, অসমৰ আসাম ক্ৰিকেট এছ'চিয়েশ্যনত এটা পোষ্ট খালি হৈছে। সেই পোষ্টটোৰ ওপৰতে মই আজি গোটেইখিনি ডিটেইলছ কম। আপোনালোকে ইয়াতে ক'ত কেনেকৈ এপ্লাই কৰিব পাৰিব। সো ভিডিওটো হেকলৈকে স্কিপ নকৰাকে চাই থাকিব। ইয়াতে মই গোটেইখিনি ডিটেইলছ মই কৈ দি আছো। সো পোষ্ট হৈছে আপোনাৰ এটা আৰু ইয়াতে আপোনাৰ এজ লিমিট ম্যাক্সিমাম যেটো এজ আছে এজ লিমিট হৈছে 38 ইয়াৰ্ছলৈকে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি মই ইয়াতে কও স্যালাৰি হ'ব আপোনাৰ 25000, সো 25000 টকা স্যালাৰি হ'ব। আৰু যেটো পোষ্টটোৰ নাম হৈছে সেই পোষ্টটোৰ নাম হ'ল সিনিয়ৰ একাউন্টস এসিস্ট্যান্ট। আৰু ইয়াতে যদি মই কোৱালিফিকেশনৰ কথা কও, কোৱালিফিকেশন লাগিব বিকম লগতে মেজৰ ইন একাউণ্টেন্সিত মেজৰ থাকিব লাগিব। সো এইখিনি যদি ক্ৰাইটেৰিয়া আছে আৰু লগতে আৰু এটা বস্তু কৰিছো এক্সপেৰিয়েন্সও ইয়াতে বিচাৰা হৈছে। সো এক্সপেৰিয়েন্স কিন্তু মিনিমাম আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আপোনাৰ একাউণ্টছত। সো একাউণ্টছত যদি আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স আছে আৰু বাকিখিনি যদি ক্ৰাইটেৰিয়া মিলি আছে তেতিয়াহলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এতিয়া মই ইয়াতে কৈ আছো আপোনালোকে ইয়াতে কেনেকৈ এপ্লাই কৰিব পাৰিব। ইয়াতে দুটা প্ৰসেস দিয়া আছে, এটা আপোনাৰ বাই পোষ্ট পঠাব পাৰে বা এটা আপুনি ইমেইল কৰি পঠাব পাৰে। যদি বাই পোষ্ট যদি আপোনালোকে পঠাব বিচাৰিছে তেতিয়াহলে প্ৰথমতে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে নিশ্চয় গম পায় ষ্টেণ্ডাৰ্ড ফৰ্ম ক'ৰ পৰা কালেক্ট কৰিব পাৰি বা ক'ত পায়। সো যদি কোনোবাই নাজানে তেতিয়াহলে মোক কমেন্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক জনাই দিম ক'ৰ পৰা আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন পাব পাৰিব। সো সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি এটা এড্ৰেছত আপোনালোকে পঠাব লাগিব। সেই এড্ৰেছটো হ'ল এড্ৰেছটো মই স্ক্ৰীনত দিও দিছো আৰু লগতে মই কৈও দি আছো। টু দিব আপোনাৰ সেক্ৰেটাৰী আসাম ক্ৰিকেট এছ'চিয়েশ্যন ACA ষ্টেডিয়াম বৰছাপাৰা গুৱাহাটী 781018 এই এড্ৰেছলৈকে আপোনালোকে বাই পোষ্ট সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন পঠাই দিব লাগিব। আৰু যদি আপোনালোকে ইমেইল কৰিব বিচাৰিছে তেতিয়াহলে সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে স্ক্যান কৰি ইমেইল কৰিব লাগিব। সেই ইমেইল আইডিটো হৈছে আপোনাৰ আৰু মই ইমেইল আইডিটো আপোনালোকৰ স্ক্ৰীনত দেখা পাই আছে চাগে, মই তথাপিও কৈ দি আছো assamca@rediffmail.com এই ইমেইল আইডিতে আপোনালোকে সেই আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন পঠাই দিব লাগিব। এই দুটা প্ৰসেছতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ সিলেকশ্যন হয় তেতিয়াহলে আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে মাতা হ'ব। সো আজিৰ আপডেট যেটো জবৰ আপডেট আছিল এইখিনিয়ে আছিল। সো আজিলৈ থ্যাংক ইউ।